পেটুমণি কলা ল'ৰা হেৰো তই আজি দিনটোত বাহিৰত থাকিব লাগে নে ভিতৰত থাকিব লাগে আজি মানে মই বাহিৰত থাকিব লাগিছে তোন বাহিৰত থাকিব লাগে মই মানে আচাৰ বৈয়াম মোৰ ৰ'দত দি থৈছে এই মূৰ্খ আজি ফাকুৱা হয়নে নহয় অ' আচ্ছা বাৰু এইখিনি ফাকুৱা তই খেলিবি এইখিনি ল এয়া মমতে আনিছো মৰমত আনিছো পেটুমণি কলা ল'ৰা আপোনাৰ নিচিনা মৰম কৰা মানুহ নাপাইছে ঘৰতে ফাকুৱা দিছে বুজি পাইছো দে হ'ব কন্দা কথা কৰিব নালাগে আচ্ছা এতিয়া টকাটো সদায় নিজৰ বুলি 200 টকা কেলে লাগিছে ফাকুৱাখিনি মোক দোকানী এনেই দিয়া নাই নহয় বাবা অ' ইয়াত 200 টকা মৰম আছে নাই নাই মৰমটো ঠিকে আছে কিন্তু 200 টকাটো দিব লাগিব তই ফাকুৱাখিনি অনাৰ কাৰণে আচ্ছা এতিয়া মই খেদিলে গৈছে নে আপুনি নিজে কৈছে মানে গেটত কি গেটত তোৰ দোকানত দেখোন গেটেই নাই এই ইংলিছত কৈছে গেটত গেটাও অ' ফাকুৱা পইচা অহা পইচাহে পাইছে ঠিক আছে হেপী হোলী আপোনালোকৰ কেঞ্চেল হোৱা নাই মানে ডুবাইত কৰোণাৰ কাৰণে ঠায়ে ঠায়ে বন্ধ দিছে নামাজ বন্ধ হৈছে স্কুল বন্ধ হৈছে গতিকে কেঞ্চেল হ'ব পাৰে এসপ্তাহ পাছতহে আমাক জনাব মই জনাই দিম দিয়ক আপোনালোকক কি হ'ল এনেকে চাই আছে মানুহৰ আগত মাজ ৰাস্তাত গালি নেপাৰিলে নহয় জানো মেম কিয় ভাবে যে ডিএছপি খালি গালি পাৰিবলৈকে জন্ম হয় বুলি তাৰমানে গালি নেপাৰে মই আপোনাক গালি পাৰিবলৈ আহিছো নেকি হেপী হোলী থেংক ইউ তাৰমানে মেডামৰ মুড আজি ভাল হোলী খেলাত হ'ব ৰংগ বাৰছে ৰংগ বাৰছে ভেগা সোণাৰ চা অকমান দিয়া দুই আছে এই ল'ৰা ইমান খাননে বা অকমান এই থুকুইতে খানি দিওঁ দিয়া কি থুপুই এইকণ অ' থুতৰি দিয়াচোন চাওঁ আশা হ'ব দেচোন তই যে মোক খানিছ বেলেগক নেখানকে কেলে হে আজি প্ৰথম বয়সস্থ মানুহৰ পৰা আৰম্ভ কি? কৰিছো মই বয়সস্থ হেপী হোলী মণি বাইদেউ হেপী হোলী মণি বাইদেউ এটা ফিটিং মানে অ' দিনতে মানে ৰ'ব এতিয়াই মই থানাত গৈ কমপ্লেইন দি আছো পইচা পইচা আজি ফাকুৱা দিনাখন জলপইচা নাথাকে ইহাতল কৰিব জানো চা ফাকুৱা দিনাইতো নাটক হিট মাৰে না আচ্ছা কেকেদা মই মানে ভাবিছিলো কি আপুনি আজি জলদস্যু নাটকত মোক নল'বই নেকি তেনেকে কেনেকে ভাবিব পাৰ মোৰ কথা মোৰ জীৱনৰ ভাল সময়বোৰত তোক এৰিছো নেকি মই এইবোৰে মৰমক কেকেদা কি হ'ল কেকেদা পেকটো কেতিয়া মাৰিলো এইটো বেয়া হৈছে কিন্তু দেই ৰাকেশ এনে ঘপকে কিয় মাৰি দিয় তহঁতে লিভাৰত চুট পাইতো শ্ল'লি যাম শ্ল'লি মোৰ চা দেখিছনে এইটো ৰিপকে খাব লাগে হ'ব দে একো নাই তই নিউ মতে আহি ন আচ্ছা কেকেদা জলদস্যু কিন্তু স্বাস্থ্যৰ পক্ষে হানিকাৰক মই কৈ দিলো আজি আমি নিজৰ কনচিয়াছ হ'ব লাগিব দেই হ'ব লাগিব আমি 5টা কথা মনত ৰাখিব লাগিব আমি ড্ৰিংকছ কৰোঁতে 2 পেকেট জিনজিননি 1 নম্বৰটো এৰি দিলেতো 1 নম্বৰটো ঘণ্টা একো নিচা নহয় 2 পেকেট জিনজিননি 3 পেকেট জিভাথৰ ৰাইট 4 নম্বৰটো জেনি টেনি 5 নম্বৰটো মুখ ঘৰ কেলি কিন্তু আমি 2টা পেকহে মাৰিম হা হয়নি এক্টিভ হৈ থাকিব অ'কে এইটো পেক কেতিয়া মাৰিলো হা মালটো কেতিয়া খালো এই ৰাকেশ তোৰ চিষ্টেমটো একদম গলত হৈছে দেই এনেকে যদি ড্ৰিংকছ কৰাটো বয়স কিমান হৈছে কাইলৈ পঢ়িলে নাস্তা খাবলৈ নাপাবি নিজৰ লিভাৰ নাস্তা হৈ যাব মোৰ চা ছেকেণ্ড পেকটোৱে মোৰ চেছ কৰা নাই কিমান ধুনীয়াকে চিপকে খাই আছো প্ৰথমৰ পৰা এটা পেক মই লাইটকে খাই দিলে অ'কে হৈ যাব তই প্ৰথমে এটা খাইছ মই এটা খাইছো ৰাইট এইটো ছেকেণ্ড পেক খাইছো তই ছেকেণ্ড পেক খাইছ কথা সেইটো হ'ব দে মদ খালে মুঠতে 5টা কথা মনত ৰাখিব লাগে
2 পেকেট জিনজিননি 1 পেকতটো কোনো কাম নাই মোৰতো 2 পেকেও একো কাম কৰা নাই কেকেটা তই কি কৈছ মই একো ধৰিব পৰা নাই ৰাকেশ সদায় চিপ ৰে আজি হলি আমি ধুনীয়াই থাকিব লাগিব আমি ধুনীয়াই থানাত এনজয় কৰিব লাগিব কেকেটা বাই বাই মোৰ পেকটো কি হয় এই তই সৰু ইমান নাই 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 ঘাবৰা কেকেটা মই আপোনাৰ পেক খাম এতিয়া কিয় মই বহু সময়ৰ পৰা পিয়া হৈ আছো আপোনাৰ পেক খাম এতিয়া নেপায় অমৃত জুঠা খাব এতিয়া ভাল লাগিছে তই মানে ইনবৰ্ণ মদাহী কি মদ আহিছা ই মানে মদাহী ৰোলটো মোহন ইমান ট্ৰেফিক কৰিছে ইয়াৰ লগতে মই আগলৈ মদাহী ৰোল নকৰো মোৰ কি হৈছে কি হ'ল কেকেটা দুটা পেকে মানুহ হিলাই দিছে বে মন যায় মোৰো মন যায় হেপী হেলি মেন হেপী হেলি ই মন যায় হে ছাৰ ফাকুৱা মানে আবিৰৰ এটা ঔষধি গুণ আছে ই স্কিনখন বচাই ৰাখে আৰু বসন্তৰ আগে আগে আমি ফাকুৱা উৎসৱ এইকাৰণে পাতো ই বসন্তৰ প্ৰতিষেধক কিন্তু চাৰ্জিল ইমামে এইটো বেয়া কাম কৰিলে হোলীৰ লগত চাৰ্জিল ইমামৰ কি সম্পৰ্ক হে হেপী হলি একো সম্পৰ্ক নাই সি এটা দেশত দ্ৰোহী কিন্তু আমি একো থাকিব লাগিব জয় অসম জয় হিন্দ মন যায় মোৰো মন যায় নাৰান্দি তই হৈ গ'ল रंग बरसे भीगे सुनर वाले तोय रंग हो बरसे তই হৈ গ'ল रंग बरसे भीगे सुनर वाले रंग बरसे তই হৈ গ'ল हेली हप्पी তই হৈ গ'ল हैप्पी শুনিছে মেডাম শুনিছে সিহঁতে বাহিৰত হুলস্থুল কৰি আছে হেই নহয় আমি দৰ্জাখন মাৰি দিওঁ ইয়াত সোমাবলৈ নিদিওঁ ব'লা আহক, ব'লা আহক। দৰ্জাখন মাৰি দিওঁ উল্টা হৈছে তুপ তুপ কৰিলে হালিলে গৈ যমুনাই দিলে হে কলিয়া ধূপ খেলে ৰঙে এই হুলটো খুলে দুৱাৰ মাৰি থৈছে গ্ৰুপটো যে খোলা আছে চা এই কমৰ দুৱাৰ খোল কমল দৰ্জাখন খুলি দিয়কচোন মই ছাৰক বেয়া পাইছো দেই হোলীৰ দিনা আজি তোকে মোকে তেজ পুত্ৰ কৰিছে অঙালী বিহুৱে বতৰ বোলো ফাকুৱা বতৰ অঙালী ফাকুৱা বতৰ অকল ফাকুৱা বতৰ ফাকুৱা বতৰ বোলো হয় দৰ্জাখন খুলি দিয়কচোন ঘণ্টা একো মিলা নাই ভিতৰত হৈছে মিটিং দৰ্জা কৈছো খিটিং জয় হৰি বল কেঁচা মাল খাই যে ফিটি মই গোবিন্দায়াম জয় হৰি বল হৈ বল হৰি বল ল'ৰা হ'ল আমি গলো চাবলে আমাক দিলে ল'বলে আমি দিলো পিটিকি ল'ৰা গল চিটিকি জয় হৰি বল হৈ বল হৰি মাকৰ এইবাৰ কি হ'ল চা এইবাৰ ছেকেণ্ড টাইম কিছু জয় হৰি বল হৈ বল হৰি মাকৰ ছেকেণ্ডটো হ'ল এই দুৱাৰ খোলক আমাৰ ভুল হ'ল পানীৰ আন এটা নাম জল গুড আৰু সোধক চা পেনৰ অসমীয়া কলম শুদ্ধ উত্তৰ হাতৰ ইংৰাজী অকণ টান টান সুধিছে কিয় সহজ সহজ সুধি আছে বাৰু সুধিম প্ৰথমে উজুক এটা কৈ ল হাতৰ ইংৰাজী কংগ্ৰেছ আৰু সোধক পদুম ফুলৰ ইংৰাজী বিজেপি হাতীৰ ইংৰাজী চাগে এজিপি এই ৰ ক'লে যায় চা আহি আছো কি বা হৈছে ঝাৰুৰ ইংৰাজী আপ আৰে 100% শুদ্ধ উত্তৰ দিছ তই ঐ এই তই কোৱা শিকিছ এই এইফালে এই